হাই এভৰিৱান, আসসালামু আলাইকুম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা পুষ্টি সমৃদ্ধ গুণেৰে ভৰপূৰ পাচলিৰ ৰেচিপি। হয়, ঠিকেই ধৰিব পাৰিছে, এয়া হৈছে কোমোৰা। কোমোৰাৰ গুণাগুণ হয়তো বহুতে জানে, বহুতে নাজানে, জানিলে আচৰিত হ'ব। এয়া চাওক, মই গৰু মাংসৰ লগত কোমোৰা বনাম। ইয়াত মই লৈ লৈছোঁ পিঁয়াজ, খুন্দি লোৱা আদা, নহৰু, দালচিনি, ইলাচি। এয়া মাংসখিনি মই ভালকৈ কাটি ধুই লৈছোঁ, কুকাৰত দি দিছোঁ। আৰু ইয়াতে মছলা দি দিছোঁ, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, আৰু দি দিছোঁ সোৱাদ অনুসৰি নিমখ, মিঠাতেল, পিঁয়াজ, খুন্দি লোৱা আদা, আৰু দি দিছোঁ খুন্দি লোৱা নহৰু। মই গেছত কুকাৰটো উঠাই দিলোঁ। এয়া চাওক, এনেকৈ মই গোচখিনি ভালকৈ ৰান্ধি ল'ম। গোচৰ পৰা ওলোৱা পানীখিনি যেতিয়ালৈকে নুশুকাই, ভালকৈ শুকাই ল'ম। ৰান্ধি থকাৰ মাজতে কোমোৰাৰ গুণাগুণ সম্পৰ্কে জানি লওঁ আহক। কোমোৰাত ভিটামিন B1, B3, ভিটামিন চি, আইৰণ, পটাছিয়াম, মেগনেছিয়াম, মেংগানিজ, ছ'ডিয়াম, ফছফৰাছ আদিৰ দৰে খনিজ পদাৰ্থ ভৰপূৰ মাত্ৰাত পোৱা যায়। কোমোৰাত থকা ভিটামিন A, B, C, E, প্ৰ'টিন, পটাছিয়াম আদিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত হ'ব পৰা কৰ্কট ৰোগ, হৃদয় ৰোগৰ পৰাও বচাই ৰাখে। এয়া চাওক, মোৰ মাংসৰ পানীখিনি শুকাই গ'ল। এতিয়া মই পানী এড কৰিম। কোমোৰাক ডক্তৰসকলে ব্ৰেইন ফুড বুলিও কয়। ই মানসিক ৰোগীৰ বাবে অত্যন্ত উপকাৰী এবিধ পাচলি। মই অলপ পানী দি ঢাকনখন লগাই দিছোঁ। এতিয়া কেইটামান চিটি আহিলে মই অফ কৰি দিম। এয়া মাংসখিনি 4টা চিটি দি মই নমাই ঢাকনখন খুলি দিলোঁ। চাওক, মাংসখিনিও সিজি গ'ল। এতিয়া এয়া কোমোৰা মই ভালকৈ কাটি ধুই লৈছোঁ, দি দিলোঁ মাংসত, দি ভালকৈ লৰাই দিলোঁ। এতিয়া এনেকৈ খোলাকৈ অলপ ঢাকনটো লগাই দিম, যাতে মছলাখিনি কোমোৰাৰ লগত লাগি যায়। মই গৰু মাংসৰ লগত বনাইছোঁ। আপোনালোকে ডাঙৰ মাছৰ লগত বনাব পাৰে, ভাজি বনাব পাৰে, দালিত দি খাব পাৰে, বা হাঁহৰ লগত বনাব পাৰে। বহুত ধৰণেই কোমোৰা বনাই খাব পাৰি। কোমোৰা আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী গমেই পাইছে। এয়া এতিয়া মই পানী দি দিলোঁ। পানী দি অলপ মিট মছলা দি দিলোঁ। এইখিনি লৰাই এতিয়া খোলাকৈ ঢাকন লগাই সিজিব দিম। কোমোৰাখিনি উতল আহি গ'ল, চাওক উতলি আছে। নিমখ অলপ কমি আছিলে, সেইবাবে অলপ নিমখ দি দিলোঁ। কোমোৰাখিনি সিজি গ'ল। এয়া লৰাই দিছোঁ। আপোনালোকেও মাংসৰ লগত বা বেলেগ মাছৰ লগত এনেকৈ বনাই খাই চাব পাৰে। খুবেই টেষ্টি হৈছিলে। চাওক ফাইনেল লুক। বাই বাই, আল্লাহ হাফিজ।